এই আগত আছে হেল্ল' গুড মৰ্ণিং গাইজ সকলোকে আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱাজ ব্লগলৈ। তো আজি নতুন বছৰ, চবকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। তো এতিয়া আমি গৈ আছোঁ আজি পিকনিক খাবলৈ 1 তাৰিখৰ দিনা। তো গাড়ীত আছে আমাৰ পিছফালে বাৰ্বি আছে, মুনু আছে, মা আছে আৰু আগত আছোঁ মই আৰু লুনা। তো আমি চব গৈ আছোঁ, এটা ধুনীয়া পিকনিক হ'ব বুলি ভাবিছোঁ আৰু খানা পিনা চব ৰেডি কৰি গাড়ীতে লৈ আহিছোঁ। পোলাও মাংস লৈ আহিছোঁ, তাৰপিছত পনীৰ চনীৰ আৰু কিবা কিবি আছে, এইবোৰ দেখাম বাৰু আপোনালোকক। ষ্টাৰ্ট কৰোঁ আহক আজিৰ এই ব্লগটো। এতিয়া আমি ক'ত পাইছোঁহি? এতিয়া আমি পাইছোঁহি গৌৰীসাগৰ দলং পাৰ হ'ম এতিয়া। ৰানটো পাৰ্টি আগবাঢ়িলে অলৰেডি। আমি এতিয়া নেশ্যনেল হাইৱেৰ পৰা সোমাই আহিলোঁ, আমগুৰি ফালে গৈ আছোঁ এতিয়া। তো আমগুৰি টাউন পাৰ হৈ আমি যিটো তুলি ৰাস্তা আছে, তো তুলি ৰাস্তাত যাব লাগিব। বৰ ধুনীয়া লাগিছে দেই ৰাস্তাটো, চাৰিওফালে একদম গছ দেখিছেনে? আমগুৰি ৰাস্তাটো বিৰাট ধুনীয়া। জাজিৰ ওচৰত আপোনাৰ আমগুৰি ফালে ৰাস্তা সোমাই আহিছে, সেইফালে সোমাই আহিলোঁ। এতিয়া গৈ পেলাই আমি পাম আমগুৰি টাউন, আৰু আমগুৰি টাউন পোৱাৰ পিছত আমি যিটো তুলি ৰাস্তা, নাগালেণ্ডৰ যিটো তুলি ৰাস্তা, সেই তুলি ৰাস্তাত যামগৈ। আমি এতিয়া ক'ত পালোঁ? আমগুৰি টাউন। তো এতিয়া আমি আহি পালোঁহি আমগুৰি টাউন। তো আমগুৰি টাউন আমি ক্ৰছ কৰিম এতিয়া। তো ক্ৰছ কৰি পেলাই আমি যিটো তুলি ৰাস্তা আছে, আমি তুলি ৰাস্তাত যামগৈ। আমগুৰি টাউনৰ চাৰিআলিটো পাইছোঁহি এতিয়া আহি পেলাই। তো তুলিলৈ আছে 27 কিলোমিটাৰ, কিন্তু আমি তুলি নাপাওঁগৈ আৰু তুলি ৰাস্তাতে যাম এতিয়া। আমি পাইছোঁহি আৰু দেই। এতিয়া আমি বৰবাম টি ষ্টেট পাইছোঁহি, আৰু আমি যোনডোখৰ জেগালৈ গৈছোঁ সেই জেগাডোখৰ বৰবাম বুলিয়ে কৈছে। যিহেতু মই যোৱা নাই, সেইকাৰণে কনফাৰ্ম নহয়। আগত আছে এইটো পাৰ্টি, মানে এতিয়ালৈকে পাৰ্টিটো লগেই পোৱা নাই, ফোনতহে কথা হৈ আছে। তো এই আগত আমাৰ পাৰ্টিখিনি ৰৈ আছে, দেখিছেনে? আমি আহি পাই গ'লোহি। তেতিয়া তেওঁলোকেও জেগা চিনি নাপায় নেকি, সেইকাৰণে কথা বতৰা পাতিছে যে ক'ত যাম ক'ত নাযাম হৈছে নেকি, ক'ত যাম ক'ত নাযাম হৈছে নেকি। হেপী নিউ ইয়েৰ! চবকে অকণমান ৰেকৰ্ডিং কৰি লৈছোঁ ন। ভাল ভাল। আমি উৰি আহিলোঁ। এতিয়া আমি আকৌ ষ্টাৰ্ট হৈ গ'লোঁ যাবলৈ। চবেই ৰৈ পেলাই এবাৰ কথা পাতি ল'লোঁ, জেগাডোখৰ অলপ কনফাৰ্ম হৈ ল'লোঁ। এই আগত আছে বুলি কৈ। তো এতিয়া তুলি ৰাস্তাটো এৰি আমি সোমাই যাম এটা বেলেগ ৰাস্তাত। তো এটা চাবৱে এটা আছে, তো এইফালে আমি সোমাই গৈছোঁ, দেখিছেনে? সেইফালে বৰবাম বুলি জেগাডোখৰ আছে বুলি কৈছে। তো এতিয়া আমি একদম বেলেগ ৰাস্তাত সোমাই আহিলোঁ গাঁৱৰ মাজলৈ। তো নতুন জেগা, কোনোদিন আমি কোনোৱে অহা নাই ইয়ালৈ। তো শুনিছোঁহে, তো বিচাৰি বিচাৰি ৰাইজক সুধি সুধি আমি আহি আছোঁ এতিয়া। তো হাবিৰ মাজলৈ সোমাই যোৱা নিচিনা লাগিছে। পুৰা ধূলি আগত, বঢ়িয়া। এনেকুৱা ৰাস্তাত গৈয়ে ভাল লাগে। ওখ চাপৰ এডভেঞ্চাৰটো হ'লেহে ভাল লাগে। তো বহুত কনফিউজন হৈ গ'ল এতিয়া। তো জেগা আহি নাপালোঁ। ইয়াত যিডোখৰ জেগা দেখিছোঁ এই জেগাডোখৰ বৰ ভাল নহয়। আমি মানে ক'লেই আহিছোঁ, এতিয়া গম পোৱা নাই য'ত ত'ত ৰাইজ নামিছে, ক'ব পৰা নাই দেই। এখন গাড়ী নামি গ'ল তললৈ আৰু এখন আহিছে। এতিয়া ফাইনেলি কিবা ৰাস্তা এটা উলিয়ালে এওঁলোকে। বেঙেনাআটী সত্ৰ থান আমগুৰি থানৰ কিনাৰেদি এটা ৰাস্তা নামি গৈছে পথাৰলৈ। আজি পামগে নে নাপামগে সন্দেহ আছে। ভাল জেগা পালে এৰেঞ্জ কৰাজনক সেৱা এটা কৰিম। ক'লে গৈছে গমেই পোৱা নাই দেই। এইবাৰ আছে যেন পাইছোঁ, আগত এখন মেজিক গৈ আছে। এতিয়া আমি পিকনিকৰ জেগাডোখৰ আহি পালোঁ, কিন্তু জেগাডোখৰ নাম কি আমি একো নাজানো, আৰু জেগাডোখৰ ব্ৰহ্মপুত্ৰ ফকতীয়া। তো চবেই আমি ডিচাইড যাম ইয়াত পিকনিক নাখাওঁ। কিন্তু এতিয়া আহি পালোঁ যেতিয়া ব্ৰেকফাষ্টটো কৰি ল'ম। ব্ৰেকফাষ্ট বুলিও নহয়, যিহেতু ব্ৰেড বাটাৰ কণী চণী এইবোৰ লৈ আহিছোঁ, এইবোৰ চাহ তাহ লৈ আহিছোঁ। এতিয়া 12টা 12:30 বাজিলে সেইখিনি খাই পেলাই আমি ইয়াৰ পৰা ওলাই যাম। ক'লৈ যাম একো নাজানো, কিন্তু ইয়াৰ পৰা ওলাই যাম বুলি আমি ডিচাইড কৰিলোঁ। তো এতিয়া আমি আমাৰ মানে চাহ তাহখিনি খাই লওঁ, খাই পেলাই আমি ইয়াৰ পৰা ওলাই যাম। আৰু ক'লৈ ওলাই যাম আপোনালোকক আমি দেখাই আছোঁ ভিডিঅ'টো। কি কৰিব লৈছে আপুনি? কাক সেৱাটো কাক কৰিব? এতিয়া আমি যিডোখৰ জেগালৈ গৈছিলোঁ একদম ফকতীয়া জেগা, তাত তথাপিও তাতে ব্ৰেড বাটাৰ খাই ল'লোঁ। ব্ৰেড বাটাৰ চাহ তাহ কণী চণী যি আনিছিলোঁ চব খালোঁ। খাই পেলাই এতিয়া ফাইনেলি ডিচিশ্যন হ'ল যে আমি বোলে তুলি ফালে যাম। তো এতিয়া খানা পিনা বনোৱাৰ কোনো টেনশ্যন নাই, সেইকাৰণে তুলিলৈ যাওঁ বুলি ক'লে তো ৰাইজ চব আমি এতিয়া তুলি ফালে গৈ আছোঁ। অলপ পিছত গৈ তুলি পামগৈ, 10 কিলোমিটাৰ আছে আৰু তুলিলৈ। তো
পাহাৰীয়া জেগাত আহি যোৱাৰ লগে লগে ভাল লাগি যায় মনটো। এতিয়া চব জেগাই ধুনীয়া ধুনীয়া লাগিছে। গাইজ পাহাৰ দেখিলে মোৰ মনটো ভাল লাগি যায়। গাইজ পাহাৰ দেখিলে মনটো ভাল লাগি যায় ভাঙি। তো চব পাৰ্টি এতিয়া আকৌ লগ হৈ গ'লো। সেই আগত আমাৰ গাড়ী গৈ আছে পাৰ্টি। এইফালে চব কি ধুনীয়া ভিউ, পুৰা একদম পাহাৰৰ ভিউ দেখিছেনে? আমি এতিয়া একদম ধুনীয়া জেগাত আহি পাই গ'লোহি। পাহাৰত আহিলে সঁচাকৈ বিৰাট ভাল লাগে। চ' ফাইনেলি আমি চব আহি এতিয়া তুলি পাই গ'লোহি আৰু আমাৰ ৰাইজে পুৰা ফটো ছেশ্যন কৰাত লাগি গ'ল। ইয়াত খ্ৰীষ্টমাছৰ কাৰণে ধুনীয়াকৈ সজাই থোৱা আছে গোটেই তুলি। তো গোটেই ৰাইজে ইয়াত পুৰা ফটো ছেশ্যন কৰাত লাগি গৈছে। আমি যাওঁতে নগাঁৱত উঠিলে আহিও আমাৰ ভয়ত তুলি পিক আছে অঁ। গাড়ী চব আগত গৈ আছে আৰু দুটা পাৰ্টি আহি গ'ল আমাৰ। একদম পুৰা ফুল হৈ গৈছে এতিয়া মানুহ। এতিয়াহে অলপ ভাল লাগিছে, পিকনিক লাগিছে। আগত একদম ভিউ দেখিছে নে কি ধুনীয়া ভিউ ওলাইছে। পাহাৰৰ ওপৰত আপোনাৰ কুঁৱলী আহিলে এতিয়া আমি খানা পিনা খোৱাই নাই গাইজ। আমি খানা পিনা খোৱাই নাই গাইজৰ চেনেল এটা খুলি ল'ব লাগিব সোনকালে, বেছি দিন নাই আৰু। আমি চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি দিব দেই চবেই যেতিয়া চাব। তো আমি এতিয়া একদম নাগালেণ্ডৰ ভিতৰলৈ সোমাই আহি আছোঁ। ৰাস্তাটো আৰু ধুনীয়া হৈ গৈ আছে ভিতৰলৈ। তুলি টাউন পাই গ'লো আহিবলৈ এতিয়া। কিন্তু আজি দেওবাৰ কাৰণে চব বন্ধ আছে, কমপ্লিট বন্ধ আছে। এটা চাৰ্জ আমি এৰি থ'লা। তো তুলি পালোহি এতিয়া। তুলিৰ পৰা টাউনৰ পৰা অলপ ওলাই আহিছোঁ। এতিয়া আগৰ পইণ্ট এটা আছে চাবলৈ আহিছোঁ আমি। নৈ এখন আছে, এই নৈ কিনাৰতে চবেই পিকনিক খায়। কি কৰিছে ফালে তাত? আমাৰ ৰাইজ চব আহি পাইছে এতিয়া দেই, এজন এজনকে। এইফালে দুজনমান আহি পালেহি অলৰেডি। ভেটাৰ্ণ পাৰ্টি আগতে আহি গ'ল, য়ং পাৰ্টি শ্ল' হৈ গৈছে। ফটো মৰা নাই বাইদেউ, আহক। তো আমাৰ পাৰ্টি চব এতিয়া আহি পালেহি। এখন নৈ, তো অলপ আগত এখন হেঙিং ব্ৰিজ আছে, এইফালে এখন হেঙিং ব্ৰিজ আছে। অচুক বোলে ফটোৱে কৰি মাৰি দিব লাগে। তো এতিয়া লেডিজ পাৰ্টিয়ে পুৰা ফটো ছেশ্যনত লাগি গৈছে। শিলৰ ওপৰত উঠিছে হয়, পৰি নাযাবি কিন্তু দেই তহঁতি। হ'ব সেইডোখৰতে তো ৰাইজে পুৰা ফটো মৰাত ব্যস্ত দেই। সেই আগত আছে এখন আমাৰ, সেইখন দেখিছেনে? সেইখন আপোনাৰ হেঙিং ব্ৰিজ এখন আছে আগত। ধুনীয়া জেগা এটা হয়, কিন্তু বহুত দেৰি হৈ গ'ল। অলপ আগতে আহি পাই ভাল লাগিলে। উভতনি যাত্ৰা তলৰ পৰা চবৰে অৱস্থা বেয়া হৈ গৈছে। সেইকেইটা নাহে আজি, আমি খাই বৈ
অৱস্থা বেয়া হৈ গৈছে নি? নাই নাই এইফালে এখন হেংগিং ব্ৰিজ আছে, আমি এতিয়া হেংগিং ব্ৰিজখন চাবলৈ আহিছোঁ। ষ্টেপে ষ্টেপে যোৱা। বছৰৰ প্ৰথম দিনত আজি তুলিলৈ আহিলোঁ, নাগালেণ্ডৰ তুলিলৈ আহিলোঁ। তুলিলৈ আহি ধুনীয়াকৈ চবফালে ফুৰিলোঁ আৰু বহুত আনন্দ কৰিলোঁ সকলোৱে। এতিয়া আমি আমাৰ যিটো দুপৰীয়াৰ খানা আছে, দুপৰীয়া নহয় এতিয়া সন্ধিয়া হ'ল, সন্ধিয়া খানা আছে, খানাটো খাম। খাই পেলাই আমি লাহেকৈ ইয়াৰ পৰা ওলাই যাম, যিহেতু ৰাতি হ'বলৈ হৈছে। তুলিত আমাৰ আন্ধাৰ হৈ গ'ল এতিয়া আমি তুলিৰ পৰা ওলাই যাম লাহেকৈ, সন্ধিয়া হৈ গ'ল। এইফালে জোন ওলালে। আজি ব্লগটো ইয়াতে সামৰিছোঁ। আপোনালোকে এনেকুৱা পালে ব্লগটো চাই জনাব, আৰু যদি ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি কোনোবাই নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, হেপী নিউ ইয়েৰ ওৱান্স এগেইন। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ।